সকলোকে নমস্কাৰ জনাই মোৰ আন এটি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 6:30 মান বাজিছে। আমি এতিয়া জেগালৈ যাওঁ বুলি ভাবিছোঁ, যিহেতুকে নতুন বছৰ আহি আছে আৰু টিকলাৰ স্কুলো বন্ধ দিছে। সেইকাৰণে অকণমান ওলাই যাওঁ বুলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক ভাবিলোঁ ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিওঁ। এয়া আমি দেউতা, ভাইটি, মই আৰু মা আৰু টিকলা এখন গাড়ীত আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। এয়া ওলাইছোঁ আৰু যাবলৈ। আমি এতিয়া যাবলৈ ওলাইছোঁ এটা বেলেগ জেগালৈ। আজি পিকনিকলৈ বুলি ওলাইছোঁ একচুৱেলি। চ' সেইকাৰণে ভাবিলোঁ আপোনালোকক লগত লৈ যাওঁ, আপোনালোকক দেখাওঁ আমি ক'লৈ যাওঁ আৰু তাত গৈ আমি কি কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি গৈ থাকোঁতে ৰাস্তাত চাওকচোন, সৰিয়হৰ খেতি দেখিলোঁ। ইমান ধুনীয়া লাগিছে আকাশখনৰ সৈতে সৰিয়হৰ খেতিখিনি, সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। আমি গৈ আছোঁ ৰয়িঙলৈ আৰু যাওঁতে এয়া ঢলা শদিয়াৰ ব্ৰিজৰ ওচৰতে দেখিছিলোঁ। এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। ভিডিঅ' নকৰি নোৱাৰিলোঁ। আমি এতিয়া ৰয়িং পোৱাৰ ঠিক আগে ঢলা শদিয়া ব্ৰিজৰ ওচৰতে সেইখিনিতে এটা জেগাত ৰৈ পেলাই আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ভাবিলোঁ। আমাৰ লগত আহিছে মোৰ জেঠাইহঁত, মোৰ মামাহঁত আৰু মোৰ ভাইটিৰ হ'ব লগা ইনলজৰ ফেমিলি। আমি 4টা ফেমিলি ওলাইছোঁ যাবলৈ ৰয়িঙলৈ। এটা গেট টুগেডাৰ হয়, এটা ফেমিলি পিকনিক হয়। দেখিলে নহয় আমাৰ ব্ৰেকফাষ্ট, সেয়া চবেই ঢেৰ কিবাকিবি বনাই আনিলে। তেনেকৈ বহুত ধুনীয়াকৈ আমাৰ ব্ৰেকফাষ্টটো হৈ গ'ল। এতিয়া ব্ৰেকফাষ্ট কৰি আমি ঢলা শদিয়া ব্ৰিজৰ ওপৰত এয়া চাওকচোন, ইমান ধুনীয়া ভিউ নহয়, বহুত ধুনীয়া লাগিছিলে। আৰু সেয়াই আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ। এতিয়া আমি গ্লাছ খুলি বাহিৰৰ হাৱাটো এনজয় কৰিছোঁ আৰু এনজয় কৰিয়ে আমি ঠিক আৰু আধা ঘণ্টামানৰ ভিতৰতে আমি পাই গ'লোহি আমি আমাৰ ডেষ্টিনেশ্যন ৰয়িঙৰ যোনখন ব্ৰিজ, সেই ব্ৰিজৰ তলতে আমি আজি অকণমান সময় তাতে ফেমিলিৰ লগত অকণমান সময় ধুনীয়াকৈ স্পেণ্ড কৰিম বুলি ভাবিছোঁ। এয়া চাওক, পানীৰ কি ধুনীয়া, আৰু পানীখিনি ইমান ঠাণ্ডা আছিলে নহয়, বহুত বেছি এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে। যিহেতুকে সকলো গৈছিলোঁ আমি, আৰু বিশেষকৈ আমাৰ টিকলা দুটা, মোৰ জেঠাই মানে দাদাৰ ছোৱালীজনী আৰু মোৰ টিকলাকেইটাই, তাহাঁত দুটাই মানে পানী পাই ক'ব নোৱাৰা হৈ গ'ল। পানীত তাহাঁতৰ কাপোৰ লৈ গৈছিলোঁ। এয়া চাওক, পানীত সোমাই একদম বহুত ঠাণ্ডা পানী, ইভেন দুইটাই একদম পূৰা এনজয় কৰিছে, যিমান পাৰে সাঁতুৰিলে। আৰু আমিও অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ বাৰু। এয়া চব এয়া দেখিছেই নহয়, আৰু সকলোকেতো আপোনালোকে চিনি পায়েই। আমিও ধুনীয়াকৈ মস্তি কৰিলোঁ। আপোনালোকে যদি এইফালে থাকে, আপাৰ আচামৰ ফালে থাকে, দেন ডেফিনেটলি যাব পাৰে ৰয়িঙৰ ফালে। আমিও এয়া দেখিছে ন, মোক কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ পানীত সোমাম বুলি, একদম পূৰা মস্তি কৰিলোঁ। পানী বহুত ঠাণ্ডা আছিলে যদিও মানে বহুত বেছি ভাল লাগিলে। আকৌনো ক'ত এনেকুৱা এটা পৰিৱেশ পাম, সেইকাৰণে যিমান পাৰোঁ ফূৰ্তি কৰি ল'লোঁ আমি সকলোৱে মিলি। আৰু এতিয়া আমাৰ খানা সকলোৱে লৈ গৈছিলে নিজৰ ভাগে ভাগে। মই এটা বস্তু মেৰিনেট কৰি লৈ গৈছিলোঁ, চিকেন, আৰু দেউতাই খৰি আৰু জালনা এইবিলাক চব দেউতাই যোগাৰ কৰি লৈ গৈছিলে। এইফালে মামী মা পূৰা লাগি গৈছে ষ্টিকত চিকেন লগাবলৈ, আৰু সেইটো আমি তাত ধুনীয়াকৈ মেৰিনেশ্যন কৰি লোৱা চিকেনখিনি ধুনীয়াকৈ গ্ৰিল কৰি পুৰি আমি খালোঁ। বহুত ভাল লাগিলে, স্পেচিয়েলি এই চিকেনটো খাই বহুত বেছি ভাল লাগিলে। তাত এটা গৰমে ফ্ৰেছকৈ বনাই এইটো খাই খোৱাৰ আমেজটো বেছি বেলেগ হয়। বাকী খানাখিনি আমি চবেই নিজে ভাগে ভাগে ধুনীয়াকৈ মিলাই মেলি বনাই লৈ গৈছিলোঁ। এইফালে দাদা আৰু আমাৰ বোৱাৰী পূজা পূৰা বিজি হৈ গৈছে, আৰু এইফালে মানে চবেই কৈ আছে সোনকালে আন আমি খাওঁ চিকেন, চব সেইফালে চাই ৰৈ আছে। এয়া আমি এতিয়া খাবলৈ লাগি গ'লোঁ। বহুত টেষ্টি হৈছিলে, আৰু জেঠাই এটা চালাডো বনাই দিছিলে, গ্ৰীণ চালাড এটা, সেইটোও ল'লোঁ। আকৌ বৌয়ে চাটনি এটা বনাই আনিছিলে। এটা একদম ধুনীয়া কম্বিনেশ্যনত ধুনীয়াকৈ চিকেনটো খাব পাৰিলোঁ। নৈ পাৰত এনেকৈ বহি ফেমিলিৰ লগত এটা ধুনীয়া পৰিৱেশত আপুনি তেনেকৈ খাই বহুত বেছি মানে এনজয় কৰিলোঁ। আৰু এইফালে মই অলপ ৰিলেক্স হ'লোঁ, আৰু
যিহেতুকে এটা ধুনীয়া এনভাইৰমেণ্টত আমি আছিলোঁ চ' অকণমান নিজকে ৰিলেক্স কৰালোঁ আৰু এইফালে আমাৰ পাৱাৰ কাপল অকণমান তাহাঁতৰ টাইম লৈছে অকণমান কথা পাতিছে দুয়োটাই মই সেইকাৰণে অকণমান কেপচাৰ কৰি তাহাঁতক জোকাবলৈ ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এইটো চাওক ভিউটো কমটি ধুনীয়া লাগিছেনে আপোনালোকে যদি সেইফালে যায় ডেফিনেটলি ৰয়িঙৰ ফালে যাব আৰু এতিয়া আমি লাঞ্চ কৰিছোঁ প্ৰায় 3টাই বাজিলে লাঞ্চ কৰোঁতে সকলোৱে ভেৰাইটিজ খানা বনাই আনিছিলে সকলোৱে মিলি বহুত ধুনীয়াকৈ আমি লাঞ্চটো কৰিলোঁ বহুত বেছি ভাল লাগিলে একচুৱেলি গৈ আৰু তাত আমি আৰু এটা বস্তু কিনিলোঁ তাৰ ফেমাছ কমলা আৰু বহুত বেছি মিঠা আছিলে আৰু এটা বস্তু ছিঙিলোঁ ৰাস্তাত আমি জানেনে এইটো কি গম আপোনালোকক দেখাই আছোঁ এইটো চক কহুৱা বন আৰু সেয়াই আছিলে আজিৰ দিনটো ধুনীয়াকৈ পাৰ কৰিলোঁ আমি বহুত বেছি ভাল লাগিলে ফেমিলিৰ লগত গ'লোঁ যিহেতুকে সেইকাৰণে বহুত এনজয় কৰিলোঁ এটা ধুনীয়া দিন পাৰ কৰিলোঁ নিউ ইয়েৰৰ আগত পিকনিক বুলি আপোনালোকো যাব আৰু আপোনালোকেনো পিকনিক ক'ত গৈছে মোক কমেণ্ট কৰি জনাবচোন আৰু ইফালে কিবা তেনেকুৱা জেগা আছে নেকি য'ত আমি যাব পাৰোঁ তেনেকুৱা কিবা জেগা থাকিলে আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাব আৰু এইবিলাক আমি য'ত কহুৱা বন ছিঙিছিলোঁ তাতে অকণি বনৰীয়া ফুলো আছিলে বহুত বেছি ভাল লাগিলে সেইকাৰণে ধুনীয়াকৈ ভিডিঅ' এটাও কৰি থ'লোঁ এতিয়া এয়া সন্ধিয়া হ'ল আমি যাবলৈ ওলালোঁ ঘৰলৈ সকলোৱে মিলি এতিয়া ঘৰলৈ যাওঁ আৰু চাওকচোন সন্ধিয়া লগাৰ পৰিৱেশটো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক আৰু এটা কমেণ্ট কৰি দিব কেইখনমান ভাল লগা ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ ভিডিঅ'টো চাব শেষলৈকে আৰু ভিডিঅ'টো চাইনো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আগতীয়াকৈ আপোনালোক সকলোলৈকে নিউ ইয়েৰৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই ভিডিঅ' দি থাকিম এনেকেই যিমান পাৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আজিলৈ আহিছোঁ ধন্যবাদ